সো গাইজ মই আছোঁ বৰ্তমান কোকৰাঝাৰ ITI কলেজ ধলিগুৰিত। তো আমি ইয়াত এক মাহৰ এটা ট্ৰেইনিঙত আহিছোঁ ডিজাবলকত। তো ইয়াত এটা এক্সটাৰ্নেল প্ৰগ্ৰাম হ'বলৈ গৈ আছে হেণ্ডিকেপৰ কাৰণে। তিনিটা মানে হিডেন টেলেণ্ট দেখুৱাবলৈ এটা প্ৰগ্ৰাম পাতিছে গভৰ্ণমেণ্ট ফালৰ পৰা। তো ইয়াত ছিংগিং, আৰ্টছ আৰু ড্ৰয়িং কৰে। তো মই ভিতৰৰ পৰিৱেশটো দেখুৱাম, ভিতৰত কেনেকৈ চলে, কেনেকৈ প্ৰগ্ৰামটো কণ্টিনিউ কৰিছে। তো আহক মোৰ লগত, মই গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। মই আহি পিনে এইটো হয় মানে যিটো কোকৰাঝাৰ ITI কলেজৰ হল ৰুম অডিটৰিয়াম লাইন ইয়াত মানে গোটেই প্ৰগ্ৰামটো চলোৱা হ'ব। তো মই এটা যিবোৰ প্ৰগ্ৰাম হয় সকলো প্ৰগ্ৰাম মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চাওক ডিজেবলসকলে বিচাৰিলে কি কৰিব পাৰে সেইটো আজি মই এই ভিডিঅ'টোত তুলি ধৰিবলৈ চেষ্টা কৰিম। এতিয়া মই ভিতৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা প্ৰগ্ৰামটো পাতিছে চৰকাৰৰ ফালৰ পৰা, লগতে NRDSৰ ফালৰ পৰা। মই গোটেইখিনি দেখুৱাম। ইয়াত আপোনালোকে চাই আছে ডিজেবলসকলক মানে আৰ্ট কম্পিটিশ্যন দিছে, ছবি আঁকি আছে, সন্মুখত জাজসকলে বহি আছে। তো এনেকৈ চলি আছে প্ৰগ্ৰামটো। ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব, কম্পিটিশ্যন হ'ব। তো আপোনালোকে চাই থাকক, কেনেকুৱা লাগে কমেণ্টত জনাই দিব। বহুত এনজয় কৰিলোঁ আমি, বহুত ভাল লাগিল। বহুতে বহু টেলেণ্ট প্ৰদৰ্শন কৰিলে। এতিয়া মই দেখুৱাম গান কেনেকৈ গালে, ছিংগিং কৰিলে। তো গানবোৰ শুনি আহক এবাৰ। এনেকৈয়ে বহুতে গান গালে, বহুত ভাল লাগিল। নতুন নতুন গান আমি শুনিব পাৰিলোঁ। এতিয়া আহি গ'লোঁ প্ৰাইজ ডিষ্ট্ৰিবিউটন। ইয়াত বড়োলেণ্ডৰ 5টা জিলা পাৰ্টিচিপেট কৰিছিল, বহুত ভাল লাগিল। সকলোৱে ডিজেবল এটাই মটিভেট হ'ব আপোনালোকে যে দিব্যাংগই বিচাৰিলে কি কৰিব নোৱাৰে। সেইটোৱে আৰু ভিডিঅ'টো ইমানে চাই থাকক।